হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ মোৰ নতুন এটা ভিডিঅ' লৈ। আজি ক'ত আহিছোঁ, কিয় আহিছোঁ আপোনালোকৰ সবিশেষ দেখুৱাই আছোঁ। ব'লক তেতিয়াহ'লে অকণো পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই আহিলোঁ ভাইটিহঁতৰ লগত উত্তৰ গুৱাহাটীৰ এটা বহুত পুৰণি মন্দিৰলৈ, যিটো মন্দিৰ দেখিলে আপোনালোকৰ হয়তো বহুতেই ভাল লাগিব। ব'লকচোন তেতিয়াহ'লে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আজি মই আহিছোঁ উত্তৰ গুৱাহাটীৰ মহাপূৰ্ব শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত। এনেকৈ আমি আহি পালোঁ মহাপূৰ্ব শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। ব'লকচোন আমি ভিতৰত প্ৰৱেশ কৰোঁ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই দেখা পালোঁ এটা সুন্দৰ পৰিৱেশ। চাওকচোন কি সুন্দৰ পৰিৱেশ। এনেকুৱা এটা সুন্দৰ পৰিৱেশ দেখিলে হয়তো আপোনালোকৰ বহুতেই ভাল লাগে, নহয় জানো? মোৰো কিন্তু বহুতেই ভাল লাগিছে। ব'লকচোন আমি যাওঁ মাজলৈ। এইফালে আছে এটা সুন্দৰ চাকি জ্বলোৱা গৃহ। ব'লকচোন আমি চাকি জ্বলোৱা গৃহটোত প্ৰৱেশ কৰোঁ। এই গৃহটোত অকল ধূপ আৰু চাকিহে জ্বলায়, সেয়ে আমিও সুন্দৰকৈ ধূপ আৰু চাকি জ্বলালোঁ। এনেকৈ আমি ধূপ চাকি জ্বলাই আহি সুন্দৰকৈ মূল মন্দিৰত প্ৰৱেশ কৰিলোঁ। এভাগ লওঁ। মন্দিৰত আহি সঁচাকৈ বহুত ভাল লাগিলে। এটা সুন্দৰ এটা পৰিৱেশ, আহি সঁচাকৈ মনটো বৰ ভাল লাগিলে। এনেকৈ আমি মহাপ্ৰভুৰ আশীৰ্বাদ লৈ প্ৰসাদ গৃহত প্ৰসাদ খাবৰ কাৰণে প্ৰৱেশ কৰিলোঁ। এইফালে আকৌ প্ৰসাদ লৈ আহি সুন্দৰকৈ বহি লৈ আমি মহাপ্ৰভুৰ প্ৰসাদ খাবলৈ ধৰিলোঁ। এই মন্দিৰটো আছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত। এই মন্দিৰটো আছে এটা সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত। ইয়াত পিছে আপোনালোক আহিলে অকণমান সাৱধান হ'ব দেই, কিয়নো ইয়াত আছে বহুত বান্দৰ। ইমান ভয় কৰা নেকি? মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।